প্ৰথমে আপোনালোকে চাওক এই ভিডিঅ'টো। এওঁ এগৰাকী অসম আৰক্ষী বিষয়া। অসম আৰক্ষীৰ ডাইল 100ত কৰ্মৰত মিতালী চহৰীয়া এতিয়া COVID-19ত আক্ৰান্ত। তেওঁ বৰ্তমানে চিকিৎসাধীন গুৱাহাটীৰ MMCH হাস্পাতালত। সৰুৰে পৰা খেল নৃত্য গীত সকলোতে পাৰ্গত মিতালী চহৰীয়া এটা সাহসী মনৰ অধিকাৰী। নিজকে সাহসী কৰি ৰখাৰ লগতে চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলক ঘোষা নাম প্ৰাৰ্থনা আদি গাই মনত সাহস দি আহিছে মিতালীয়ে। সকলোকে আহ্বান জনাইছে ভয় নাখাব আৰু ভয় নোখোৱাব। ক'ভিড আক্ৰান্ত ব্যক্তিক অপৰাধীৰ দৃষ্টিৰে চোৱাৰ বিপৰীতে তেওঁলোকৰ মনত সাহস দিবলৈ চেষ্টা কৰক। তেওঁ COVID-19ত আক্ৰান্ত ৰোগীসকলৰ আশু আৰোগ্য কামনাৰে এনেদৰে MMCHত প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত। সকলোৰে আশু আৰোগ্য কামনা কৰি মই প্ৰভু ভগৱন্তৰ ওচৰত এটি প্ৰাৰ্থনা জনাইছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন জীৱকে কৰি পৰিত্ৰাণ ৰাম জীৱকে কৰি পৰিত্ৰাণ কৃষ্ণ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অনলি।